ওম শান্তি। আজি 31 জানুৱাৰী 2025 সাকাৰ মুৰলীৰ পৰা কাহিনী। ৰাজুৰ মাক দেউতাক আৰু ককাক নিত ব্ৰহ্মাকুমাৰী আশ্ৰমলৈ গৈ পৰমাত্মাৰ জ্ঞান মুৰলী শুনে। আজিকালি ৰাজুৱেও মুৰলী শুনা আৰু সহজ ৰাজযোগৰ অনুশীলন কৰা আৰম্ভ কৰিছে। এদিন ৰাজুৱে শিক্ষানুষ্ঠানৰ পৰা ঘূৰি আহি ককাকক ক'লে, ককা, আজি শিক্ষানুষ্ঠানত মোৰ একে ক্লাছত পঢ়া যিটোৰ লগত ডাঙৰ কাজিয়া লাগিল। শেষত শিক্ষকেহে আহি বিচাৰ কৰি দিয়ে। ককাকে ৰাজুৰ পিনে বহু সময় স্নেহপূৰ্বক দৃষ্টিৰে চাই থাকিল আৰু ক'লে, চোৱা ৰাজু, কেতিয়াও কাৰো লগত কাজিয়া কৰিব নালাগে। কাজিয়া কৰাটো এটা পাপ, ডাঙৰ পাপ। তুমি পুণ্য আত্মা হ'ব লাগিব। পুণ্য আত্মাৰূপে নিজকে তৈয়াৰ কৰিবলৈ তুমি প্ৰতিদিনে নিজে কৰা কামবোৰ পৰ্যবেক্ষণ কৰিবলৈ আৰম্ভ কৰা। দিনটোত কৰা কামবোৰ ডায়েৰীত লিখি থোৱাৰ আৰম্ভ কৰা আৰু ৰাতি ডায়েৰীত পঢ়ি চোৱা। আজি বাৰু মই কিমান পুণ্য কৰ্ম আৰু কিমান পাপ কৰ্ম কৰিলোঁ। দিনটোত কোনো বেয়া কাম কৰা নাইতো। কাৰোবাৰ মনত কথাৰে বা কামেৰে দুখ দিলোঁ নেকি? এইবোৰ পৰীক্ষা তুমি নিজৰ ওপৰত কৰিব লাগিব ৰাজু। তুমি আজিৰ পৰাই নিজকে অমূল্য ৰতন বুলি বিশ্বাস কৰিবলৈ লোৱা। নিজক ভাল বুলি ভাবিলেহে আৰু অধিক ভাল হ'ব পাৰি। ককাকৰ কথাবোৰে ৰাজুৰ হৃদয় স্পৰ্শ কৰিলে। তেওঁ পৰমাত্মাই দিয়া জ্ঞান বুজিবলৈ আৰু ধাৰণ কৰিবলৈ তীব্ৰ পুৰুষাৰ্থ কৰাৰ প্ৰতিজ্ঞা কৰিলে। ওম শান্তি।